Bye bye. Guys, ইমান মানুহ ইমান ঠাণ্ডা হৈ আছিল গাইজ তেতিয়া মই যেতিয়া ভিডিঅ' শ্বুট কৰিছিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেডপি ব্লগলৈ আপোনালোকক স্বাগতম। আজিৰ ব্লগটো মই আকৌ ষ্টাৰ্ট কৰি আছোঁ এটা নিউ ব্লগ হিচাপে। আপোনালোকে চাব মোৰ ব্লগটো গাইজ। এতিয়া বনাইছে চুৱাই, মই এতিয়া বহুত দিন হৈছে মই ব্লগ ভিডিঅ' বনোৱা নাই, কিন্তু আজি বনাই আছোঁ বহুত দিন পিছত। আপোনালোকৰ কমেণ্টত মই আজি আকৌ এটা ব্লগ ভিডিঅ' বনাই আছোঁ। মোৰ কমপ্লিট হৈ গ'ল খোৱা দিয়া নাই ফিনিছ। মোৰ চুল কিমান ষ্টেট হৈ আছে, মই এইবোৰ কাটি দিম কালি। কেনেকুৱা লাগি আছে মোৰ তাত গাইজ, এইবোৰ চুল কাটিব মন নাযায় গাইজ, কি কৰিম আকৌ ভিডিঅ' যিহেতু অকণ শ্বুট কৰিব লাগিব। এয়া মোৰ চুল মোৰ চব কাটি দিম, এয়া মই পূৰা হৈ যাম হেণ্ডচাম এণ্ড ভদ্ৰ ল'ৰা একেবাৰে গাইজ। চাব ঘণ্টা হৈ গ'ল আহিছোঁ, আজি চানডে বুলি এটা টমটমো পোৱা নাই। আহিছোঁ আমালোকে তিনিটা, সি বৰিঙত বহি আছে, সি ৱালত থিয় হৈ আছে। আৰু কি ক'ম গাইজ, এঘণ্টা হৈ গ'ল এতিয়া এটা টমটম নাই আজি ৰবিবাৰ, নহ'লে এটাৰ পিছত এটা আপোনালোকক কি ক'ম গাইজ। যাব এয়া গৈ আছোঁ, টমটম পালে আকৌ আপোনাৰ তাত ভিডিঅ' কৰি টমটমত উঠি গ'লোঁ। আমালোকে আহি গৈ আছোঁ হোজাইত। ডাইৰেক্ট এতিয়া যাম পুলিচ পেনত। ফাৰ্ষ্টত মই ফোনটো চেক কৰাম, এয়া ফোনটো কি হৈছে, ইয়াৰ প্ৰব্লেমটো চাম। লাজ কৰিলে একো নকৰিব পাৰিম। হোজাইৰ কৃষ্ণনগৰ, মানে যিটো গাঁৱৰ নাম কৃষ্ণনগৰ কয়, আপোনালোক হোজাইৰ মানুহ হ'লে আপোনালোকে চাব পাৰিব এয়া কৃষ্ণনগৰ কোনটো বজাৰত, য'ত আহিবৰ কাৰণে লগা হ'লে ইয়াত আহি গ'লোঁ। এয়া যাম এতিয়া এয়া আমাৰ পুলিচ পেন, মানে মেইন বজাৰ। আপোনালোকক ভিতৰত ঢুকাই আপোনালোকক দেখাই দিম বাৰু। ইয়াৰ টট কৰি আছে, আপোনালোকে শুনিব নাপাৰিব পাৰে। এয়া মই গৈ আছোঁ বজাৰত, এয়া যাম মাৰ্কেট। আহি গ'লোঁ ভিতৰলৈ। এই আমাৰ হোজাই মাৰ্কেট আজি দেওবাৰ বুলি চব দোকান বন্ধ কৰি থৈ দি আছে, সেইকাৰণে আৰু আন্ধাৰ কাম কৰাৰ কিবা এটা দিছে এইটো কৰিবলৈ, এক্সট্ৰা ইনকাম কাম কৰাৰ সুযোগ। এনেকৈ এক্সট্ৰা ইনকাম কৰিবলৈ হ'লে এটা ছাত্ৰ দিছে, ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী বাবু কৰিব পাৰিব। এতিয়া আপোনালোকক ঘৰত যাই মই পঢ়াই একেবাৰে শুনাই দিম। এইটো ব্ৰিজ বনাই আছে, এইটো ব্ৰিজটো ক'ত লীলবাগানত ডাইৰেক্ট লাগিব না? লীলবাগানত ডাইৰেক্ট লাগিব। এয়া চাহ কাম চলি আছে, ইমান গেলা পচা কি ক'ম, বোকা ইমান বোকা হৈ আছে গাইজ। এতিয়া মই আহি গ'লোঁ ষ্টেচনত, চাহ কিমান মানুহ, ক'ত যাব বহুতো মানুহ, আপোনালোকক বেক কেমেৰাত দেখাম। এয়া গাইজ বহুতো মানুহ চাওক, বহুত দিন পিছত আহিছোঁ হোজাই ষ্টেচনত। আগত ডেইলি আহিলোহেঁতেন, এয়া বহুত দিন পিছত আহিছোঁ, চব পূৰা ব্লেক চেঞ্জ হৈ গ'ল। আপোনালোককো দেখাই দিওঁ হোজাই ষ্টেচনটো কেনেকুৱা। আপোনালোক কেতিয়াবা আহিলে এয়া আহিব পাৰিব, এতিয়া নতুনকৈ বনাই আছে। পূৰা ভিডিঅ' কৰি আপোনালোকক দেখাই দিম। কি ক'ম, মই ওপৰৰ প্লেটফৰ্মৰ পৰা নামি আহি ইমান ভিৰ, মই জাগা পোৱা নাই, মানে মই ডাষ্টবিনৰ পিনে গুচি গ'লোঁ। মানুহ চাই আছিল মোৰ তাত, মই কি কৰিম, ভিডিঅ' শ্বুট কৰি আছিলোঁ। মই চুপচাপ আহি গ'লোঁ। আহি ষ্টেচনৰ টিকেট কাটিবলৈ টিকেট কাটিব পাৰিব। ইয়াত নাম লিখা আছে হোজাই। অসমীয়া মানুহবোৰ হোজাই বুজি পাব, আৰু হিন্দীত যিবোৰ হিন্দী লেংগুৱেজত কথা পাতে সিহঁতে হোজাই লিখা আছে, আৰু ইংলিছত কথা পতা মানুহে হোজাই ইংলিছত লিখা আছে। আপোনালোকৰ কোনো প্ৰব্লেম নহয়, আপোনালোকক হোজাই হিন্দী, এছামিজ, আকৌ ইংলিছত গোটেইকেইটা লেংগুৱেজত লিখা আছে। আপোনালোকে ধুনীয়াকৈ পঢ়ি ইয়াৰ ষ্টেচনত আপোনালোকে কৰিব পাৰিব। ইমান ভিৰ কি ক'ম, আৰু ভিৰ হৈছে কেনেকৈ ক'ব পাৰিবনে? বলিবম চলি আছে, আৰু বলিবমৰ মানুহ ইমান আহিছে, ষ্টেচন পূৰা ফুল হৈ গ'ল। মোৰ লগত আহি তাৰ ফ্ৰেণ্ড পাই গ'ল, এয়া বলিবমত গৈ আছে, এয়া কথা চথা পাতি আছে। মই এইখিনিত আপোনালোকে কেতিয়াবা হোজাইত আহি থাকিলে ইয়াতৰ ভাড়াঘৰ, মানে টুলেট ভাড়াঘৰত থাকিব পাৰিব ষ্টেচনৰ পৰা। এয়া গাইজ, এয়া চব গোটেইকেইটা ঘৰ আপোনালোকে ভাড়া
বাৰাগড় মানে আপোনালোকে নাজানো কেনেকুৱা কয় এয়া বাৰাগড় এই আপোনালোকে থাকিব পাৰিব গড়ৰ কালাৰবোৰ একেবাৰে ছেইম গোটেইকেইটাৰ কালাৰ একেবাৰে ছেইম গাইজ আপোনালোকে থাকিব পাৰিব কিমান ধুনীয়া গড়ৰ সমূহতে ডাইৰেক্ট ষ্টেচন আপোনালোকে ডাইৰেক্ট জাৰ্ণি কৰিব পাৰিব য'তে যাব আপোনালোকে এয়া গাইজ চাওক আমাৰ হোজাই ষ্টেচন মানুহ একেবাৰে মানুহ ইমান বেছি মানুহ কেনেকৈ হৈছে এয়া বলিবম চলি আছে কাৰণে ইমান মানুহ ষ্টেচনত আহি আছে এয়া ট্ৰেইনটো এতিয়া আহিব মানুহ বহুত ভিৰ মানে ষ্টেচনত কি ক'ম মানে ট্ৰেইন আহিলে মানে ট্ৰেইনৰ ওপৰত এজন মানুহ আহি যাব আপোনালোকক কি ক'ম গাইজ ৰাস্তাবোৰ চাওক গাইজ ইমান চাওক যেনেকুৱা মেট্ৰিক পাছ কৰিলেতো এটা ৰাস্তা লৈ ল'ব পাৰোঁ পিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা যেনেকুৱা ৰাস্তা ট্ৰেইনৰ ৰাস্তাবোৰ এনেকুৱা জীৱনত এটা ৰাস্তা চইচ কৰিব লাগে এইটো ৰাস্তা হ'ল ট্ৰেইনৰ ৰাস্তা যি বুজিব পাৰিছে সিয়ে ছাকচেছ হ'ব পাৰিছে লাইফত এতিয়া ট্ৰেইন আহিব মই ভাবি আছোঁ ট্ৰেইন আহোঁতেলৈকে মই ভিডিঅ' শ্বুট কৰিম কিন্তু নোৱাৰিম পুলিচে ডাইৰেক্ট উঠাই দিব ট্ৰেইন বলবম গৈ আছে আজি পুৰা লাষ্ট হয় আৰু নহয় সেইটো কাৰণে পুৰা ভিৰ লাগিছে এয়া ট্ৰেইন আহি গ'ল ফাইনেলি আহি আছে মানুহ পুৰা ৰেডি চেডি হৈ গ'ল বহুত মানুহ ওলাইছে বলবমৰ কাৰণে মই উঠি যাম নেকি এনেকুৱা লাগি আছে ট্ৰেইন গৈ আছে মোৰ মাথাটো এনেকুৱা ঘূৰাই আছে গাইজ উঠি আছোঁ ফাৰ্ষ্ট প্লেটফৰ্মতে এয়া বহুত ওপৰত আৰু এটা ট্ৰেইন আহি আছে আপোনালোকক দেখাম এইটো ট্ৰেইন যাব গুৱাহাটীৰ পৰা ক'ত যাব মই নাজানো আগৰতলা যাব তই শুনিছ মই নাজানো ক'ত যাব মই কাণত অকণ কম শুনো না তই বেছিকৈ শুনো সেইকাৰণে আগৰতলা যাব বোলে গাইছে আহি আছে আপোনালোকক দেখাম যদি মই আমালোকে যদি 9টা 10টাত আহিলেহেঁতেন ট্ৰেইনেৰে অকণ ঘূৰি আহিলেহেঁতেন এতিয়া ৰাতি 5টা হৈ গ'ল যাওঁতে মানে আমালোকৰ পুৰা টাইমটো খতম হৈ যাব সেইকাৰণে আজি নহয় আৰু এটা চানডেত যাম আপোনালোকক দেখাওঁ এইখিনিত আহিছিলোঁ ফটো শ্বুট কৰিছিলোঁ এইখিনিত আহি DSLR লৈ আহিছিলোঁ এইবোৰ জেগাত ফটো মাৰিছিলোঁ এইবোৰ জেগাত মাৰিছিলোঁ গোটেইকেইটা জেগাত আমালোকে ফটো শ্বুট কৰিছিলোঁ আগত মানে মোৰ প্লেন নাছিলে যে মই ইউটিউবত ব্লগ ভিডিঅ' বনাম এতিয়া মোৰ প্লেনত আহিছে যে মই কিবা এটা কৰোঁ ইউটিউবত ব্লগ ভিডিঅ' বনাই আছোঁ কাৰণে মই আপোনালোকক হোজাইটো দেখাই আছোঁ নহ'লে আগত আৰু বহুত ভাল জেগা দেখাইছোঁ কিয়নো দেখাম আকৌ বহুত ভাল জেগা দেখাম আপোনালোকক গৈ আছোঁ ঘৰত আৰু এদিন আহিম আপোনালোকক মৰ্ণিঙত আহিম ডাইৰেক্ট ট্ৰেইনেৰে গৈ আপোনালোকক দেখাই দিম লামডিং যাম অ'কে বাই বাই মোৰ ৰাস্তাৰ ওচৰত চব্জি বা কিবা দোকানলৈ বহি থাকিলে মোৰ ইমান ভাল লাগে মই সিহঁতৰ পৰা চব্জি কিনি বহুতো ভাল লাগে আৰু ছাইডত বহি থাকিলে মোৰ আৰু বেছি ভাল লাগে মই কি ক'ম মই পইচা লগত থাকিলে মই কিবা এটা কিনিলোঁ দোকানত এয়া মোবাইলটো ৰিপেয়াৰিং কৰাম চিমটো দেখা নাই এয়া পাইছোঁ দোকানটো চলাই বেড লাক এয়া ঠিক কি কৰিম কিবা ৰিপেয়াৰিং কেয়াৰত দিব কৈছে এয়া কেয়াৰতে দিব লাগে এয়া মই ভিডিঅ' শ্বুট কৰি আহি আছিলোঁ পিছৰ পৰা কিবা কাম পৰা সজু কিবা এটা এৰি আছে সি মোক বাই বাই দি আছে মই খিয়ালে কৰা নাই পিছত আকৌ গৈছোঁ আকৌ বাই বাই দি আছে মই 15 আগষ্টৰ আহি আছে কাৰণে ইয়াত খালি ঝেণ্ডা কাপোৰ লৈ আছে জাকিৰ ভাই অ'কে জাকিৰ ভাই যাওঁ তেতিয়া আহি গ'লোঁ আমালোকৰ টমটমত তেতিয়া ডাইৰেক্ট গৈ আছোঁ ঘৰত গাইজ বহুতো ঘূৰিলোঁ ষ্টেচন বহুতো ঘূৰিলোঁ এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু ৰাস্তাত যদি কিবা দেখা পাওঁ আপোনালোকক যদি কৰোঁ শ্বুট তেনেহ'লে ভিডিঅ'ত পাব আৰু নাই এই আৰু এটা মেডিকেল কেতিয়াবা আপোনালোকে হোজাই কৃষ্ণনগৰত থাকিলে ইমাৰ্জেঞ্চি লাগিলে এইটো মেডিকেলত আহি যাব জল্দি গাইজ এইটো মেডিকেলত আহি যাব ইয়াৰ নামটো চাওক এতিয়া আমালোকে আহি গ'লোঁ টমটমৰ পৰা নামি গ'লোঁ এয়া আন্ধেৰা হৈ গ'ল বহুত কষ্ট লাগিছে বহুত